আজিৰ এই ভিডিঅ'টোত মই পৃথিৱীৰ এনে 5খন ঠাইৰ কথা লৈ আহিছোঁ, যিবোৰ ঠাই আচৰিত তথা কৌতূহলপূৰ্ণ ঠাই হিচাপে সমগ্ৰ বিশ্বতে চৰ্চিত হৈছে। সেই ঠাইসমূহৰ নিজা নিজা এক চিনাকি আছে আৰু সেই চিনাকিৰ বাবেই পৃথিৱীত আচৰিত ঠাই হিচাপে সকলো মানুহে ইয়াক গণ্য কৰে। গতিকে আহক কোনবোৰনো এই ঠাইবোৰ আমি চাওঁ। জাতিংগা অসমৰ এখন ঠাই জাতিংগা, য'ত চৰাই আত্মহত্যা হয় বা চৰাই আত্মহত্যা কৰে। জাতিংগা ট্ৰেইন ষ্টেচনৰ পৰা গাঁওখনৰ স্বাস্থ্য কেন্দ্ৰৰ ভিতৰত যি 1.5 কিলোমিটাৰ যি এলেকা আছে, এই এলেকাত চৰাইৰ ৰহস্যজনক দৃশ্যটো দেখিবলৈ পোৱা যায়। পক্ষীবিদৰ মতে জাতিংগাৰ ভূচুম্বনীয় আকৰ্ষণ, মধ্যাকৰ্ষণ শক্তি আৰু ইয়াৰ পৰিৱেশৰ বৈদ্যুতিক চঞ্চলতাই চৰাইবোৰৰ স্নায়ুতন্ত্ৰত এক বিশেষ প্ৰভাৱ পেলায় আৰু হয়তো ইয়েই জাতিংগাৰ এই চৰাই ৰহস্যৰ কাৰণ হ'ব পাৰে, যিটো এক ভাবি লোৱা কথা। গতিকে নহয়নে এক ৰহস্যময় তথা আচৰিত ঠাই জাতিংগা। ডজেবিল দাহাৰ। আপুনি বা মই ক'ত বসবাস কৰোঁ? সাধাৰণতে মাটিৰ ওপৰত। কিন্তু মই যদি কওঁ পৃথিৱীত এনে এখন ঠাই আছে য'ত মানুহে মাটিৰ তলত বসবাস কৰে, শুনিবলৈ আচৰিত যেন লাগিলেও ই এক সত্য। এখন ঠাই য'ত মানুহে বাস কৰে মাটিৰ তলত। ক'ত আছে বাৰু আপুনি জানেনে? এই ঠাইখন আফ্ৰিকাৰ টিউনিছিয়াত অৱস্থিত। এই অঞ্চলটো য'ত এই ঘৰসমূহ আছে তাক কোৱা হয় ডজেবেল দাহাৰ। ডজেবেল দাহাৰ। এই অঞ্চলৰ মানুহসকলে এতিয়াও বহু বছৰ পুৰণি ঘৰত বসবাস কৰে। জানিব পৰা মতে মাটিৰ ভিতৰত থকা এই গাঁওখনক তিজমা গাঁও নামেৰে জনাজাত। এই ঘৰসমূহ প্ৰায় 100 বছৰ পুৰণি। এই ঘৰসমূহত মানুহ বসবাস কৰিব পৰা সকলো সা সুবিধা আছে। এই অঞ্চলৰ প্ৰায়ভাগ মানুহৰে জীৱিকাৰ উৎস হৈছে খেতি। যিসকল লোকে মাটিৰ তলত বসবাস কৰি ঘৰ নিৰ্মাণ কৰি আছে, তেওঁলোকে ক'ব বিচাৰে যে নিজৰ মাটি আৰু সংস্কৃতিক তেওঁলোকে আদৰ কৰে, যাৰ বাবে তেওঁলোকে এই ঘৰসমূহ ত্যাগ নকৰে। আৰু মাজে মাজে এই অঞ্চললৈ বিদেশী পৰ্যটকসকলো আহে। আচলতে মাটিৰ তলত ঘৰ সজাৰ কাৰণ হ'ল এই অঞ্চলত হোৱা গৰম বতাহৰ পৰা ৰেহাই পাবলৈ। হয়, মাটিৰ তলত থকা ঘৰসমূহ সাধাৰণতে মাটিৰে নিৰ্মিত হয়, যাৰ ফলত ঘৰসমূহ কিছু পৰিমাণে ঠাণ্ডা হয়। এই ঘৰসমূহ এনেধৰণে বনোৱা হৈছে যাতে ঘৰসমূহত বায়ু বতাহৰ চলাচল লগতে অক্সিজেনৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। গতিকে নহয়নে এখন বৰ আচৰিত ঠাই। জীৱন্ত শিল। ইউৰোপৰ এটি বিশেষ অঞ্চল য'ত কিছুমান বিশেষ পাথৰৰ অৱস্থিতি আছে আৰু এই বিশেষ পাথৰসমূহক কেন্দ্ৰ কৰি এই অঞ্চলটো সমগ্ৰ বিশ্বতে চৰ্চিত। কিন্তু কিয় শিলক লৈ চৰ্চিত এই অঞ্চলটো? আচলতে এই পাথৰসমূহ আমি সচৰাচৰ দেখা পাথৰসমূহতকৈ কিছু পৃথক। কাৰণ এই পাথৰসমূহৰ পৃথকতা ইয়াতে যে এই পাথৰসমূহ জীৱন্ত তথা ইয়াৰ আকৃতি ইউৰোপ মহাদেশৰ বলকান অঞ্চলৰ ৰোমানিয়াত এই ৰহস্যময় পাথৰসমূহৰ সন্ধান পোৱা গৈছে। এই ৰহস্যময় পাথৰসমূহৰ যে সম্পূৰ্ণ আকৃতি সলনি হৈছে বা বৃদ্ধি হৈছে তেনে নহয়।
পাথৰসমূহৰ কোনো কোনো অংশ অস্বাভাৱিক ৰূপত বৃদ্ধি পাইছে। স্থানীয় লোকসকলে এই পাথৰসমূহক সেইবাবে প্ৰভেণ্টছ নামেৰে নামাকৰণ কৰিছে, যাৰ অৰ্থ হ'ল চিমেণ্টৰ বালি। এই পাথৰসমূহত কিছুমান বিশেষ স্তৰ দেখিবলৈ পোৱা যায়, যি স্তৰ অন্য শিলত নাই। কিন্তু এতিয়াও এই পাথৰসমূহৰ ৰহস্যৰ আবদ্ধ। মেগনেটিক হিল। চুম্বকীয় পাহাৰ লেহ। এই ঠাইখন কাশ্মীৰৰ লেহত অৱস্থিত। এই ঠাইখনৰ বিশেষত্ব হ'ল সাধাৰণতে যিকোনো গাড়ী ওপৰৰ পৰা তললৈ ঢাল হৈ যোৱাৰ সময়ত ই নিজে নিজে তললৈ যাব পাৰে। কিন্তু আপুনি শুনিছেনে, এনে এখন ঠাই য'ত গাড়ীবোৰ তলৰ পৰা ওপৰলৈ নিজে নিজে যায়, আপুনি ওপৰলৈ গুচি যাব আৰু প্ৰতি ঘণ্টাত 30 কিলোমিটাৰ বেগত গাড়ীবোৰ পাহাৰ ওপৰলৈ উঠি যায়। কোৱা হয় যে ওপৰৰ পাহাৰত থকা চুম্বকীয় ক্ষেত্ৰৰ বাবে লোহাৰে নিৰ্মিত বাহনসমূহ নিজে নিজে ওপৰলৈ গুচি যায়। টোপনিৰ গাঁও তালাচী। পৃথিৱীৰ আন এক কৌতূহলপূৰ্ণ তথা আচৰিত ঠাই হৈছে টোপনিৰ গাঁও তালাচী। কাজাখাস্তান নামৰ দেশৰ তালাচী নামৰ এখন গাঁৱত এনে এটা বেমাৰ দেখা দিছে, যি বেমাৰ আপুনি ভাবিলে, কিয়নো এই বেমাৰটো হৈছে টোপনিৰ বেমাৰ। গাঁওখনৰ বহুত মানুহে দিনৰ ভাগতে গভীৰ টোপনিত ঢলি পৰে। কিছুমানে আনকি টোপনিৰ পৰা কেইবাদিন ধৰি উঠিব নোৱাৰে। চৰকাৰৰ তৰফৰ পৰা তথা বিভিন্ন বৈজ্ঞানিকৰ সমীক্ষাৰ পৰীক্ষা নিৰীক্ষাৰ পাছতো কিন্তু এই বেমাৰবিধৰ বা এই টোপনিৰ গাঁওখনৰ ৰহস্যৰ কথা এতিয়াও হোৱা নাই। এই টোপনিৰ বেমাৰবিধৰ কিছুমান আনুষংগিক লক্ষণ দেখা দিছে, যেনে ধৰক চকুৰ জলক-তপক অৱস্থা, মদাহী বা নিচাসক্ত ব্যক্তিৰ দেহৰ ধলং পলং অৱস্থা, স্মৃতিশক্তি হেৰুওৱা, মূৰ ঘূৰণি আৰু বমি কৰা ভাৱ ইত্যাদি।